মুচা যদি মুচি লওয়া নহলি কিন্তু এটা ভূত চুতলেলি বয়া আছে পেনি লৈ যাব এখানে ভাল ব্যাপার হইছি মিছা হইলে ভূত চুত দেখাই পেলাই মানুহকো চুতিয়া বনাই আছো টিআরপি উবাই আছো এইটো বঢ়িয়া কথা আছে বঢ়িয়া কথা আছে বল আৰম্ভ কৰিমে খুব আৰম্ভ কৰিব লাগিব মালকৰ ঠিকে আছে না ওকে ৰবা মাইকটো আনা নাই কি হ'ব মাইক এই তেতিয়া কাম চলে অভাৰএক্টিং কৰিবা নালাগে এইটো মই চিন্তা নকৰিবা আৰম্ভ কৰিমে আৰু মালকৰ ৰবা কলচিয়া কয় পিছফালে বেকগ্ৰাউণ্ড মিউজিক দিব লাগিব ভূতুৰ মিউজিক মই এডিট কৰি দিম হ'ব দে এইটো আজি আপলোড নকৰো নহয় আজি দিব লাগিব দে বলা নমস্কাৰ দৰ্শক মণ্ডলী আমি আজি উপস্থিত আছো হাজোৰ এটা এনেকুৱা অঞ্চল যিটো অঞ্চল আচলতে ভূতৰ বাসিন্দা বুলি কোৱা হয় এই অঞ্চলটোত সমগ্ৰ মানে গাঁওবাসীয়ে কৈ থাকে এইকেইটা যেকেইটা আপোনালোকে ঘৰ দেখিবলৈ পাইছে স্থানীয় বাসিন্দাই জানিবলৈ দিয়া মতে এই ঘৰকেইটাৰ পৰা সদায় ভয়ানক শব্দ ওলাই আহে আচলতে ভয়ানক শব্দৰ সৃষ্টি হয় আচলতে ইয়াৰ আঁৰত কি আছে ভূত আছে নে কিবা তাৰে আমি ৰহস্য ফাদিল কৰিবলৈ আমি ওলাই আহিছো আজি ফ্ৰগ নিউজ আপোনালোকে আমাৰ লগত চাই থাকক আমি আপোনালোকক দেখুৱাই থাকিম এক্সক্লুচিভ এতিয়া আমাৰ লগত আছে আপনি আহো এনে মাতা না বহুত নেকি উঠা হিলাইছিল মই বেছি উঠে নকবা দে আমাৰ লগত আপোনালোকে দেখিবলৈ পাইছে এই অঞ্চলৰ স্থানীয় বাসিন্দা আছে আমাৰ লগত সুমিত পাটোৱাৰী আছে এও আমাক জনাব আচলতে এই ঠাইখিনিত আচলতে কেনেকুৱা ধৰণৰ শব্দৰ সৃষ্টি হয় আৰু কি হয় এই ঠাইখিনিত সেই বিষয়ে এও আমাক জনাব হয় জনাবচোন এই ঘৰটোৰ আচলতে কি ৰহস্য আছে আপোনালোকে কি ক'ব এই ঘৰটোত নহয় এই ইমান বেয়া তাৰমানে মাত ওলাই থাকে তাৰমানে ৰাতি ঘুমাব নোৱাৰি কোনো তাৰমানে এইগিলা মাত তাত খুলিলে মানে মই বেহুচ হৈ যাওঁ একদম তাৰমানে ভয়ানক মাত আৰু তাৰমানে ক'ব নোৱাৰি আপোনালোকে অলপ টাইম থাকিলে গম পাব তাৰমানে একদম বেয়া মাত আহিব হয় আপোনালোকে শুনিবলৈ পাইছে স্থানীয় ৰাইজৰ আচলতে কেনেকুৱা ধৰণৰ ভাষণ দাঙি ধৰিলে এই ঘৰটোৰ পৰা সদায় ভয়ানক কিছুমান শব্দ ওলাই আহে তাকে আমি আজি ৰহস্য ফাদিল কৰিম এই ঘৰৰ শব্দৰ আঁৰত কি আচলতে নেখাবা মোৰ ভয় লাগি যায় নকৰিবা এই ঘৰৰ আঁৰত আচলতে কি আছে এই ৰাস্তাত কি আছে আমি সমগ্ৰ গোটেই ৰাতি আজি আমি ইয়াত কটাম 3টা 4টা 5টা 6টা 7টা 8টা ডিপিৰ বিলে হ'ব দেখোন 8টা নহয় 5টাই কাফি 5টা বজাত আমি দেখুৱাম 5টা লৈকে আছো আমি ওই জলি উঠি দেখো ওভাৰএক্টিং কৰিছ এইগিলা কাটতে এইগিলা যাও এইবিলাক আপোনালোকে দেখিবলৈ আছে ওলমি আছে এইবিলাক আচলতে কি বস্তু এইবিলাক খাপ জোৰ মালাগল মই অলপ দেখাও তোমালোকে নপালাবা কিন্তু মোক এৰি থাকিলে কিন্তু বয়া হ'ব দে কথা অলপমান আগত দিলে হ'ব না ইয়াতে পাই মিলছি না এয়া আপোনালোকে দেখিবলৈ পাইছে মই এই অঞ্চলটোত মই থাকি এটা চেলেঞ্জ কৰিছো সমগ্ৰ যিমান ভূত আছে ইয়াত সকলোকে চেলেঞ্জ কৰিছো ওলাই আহক কোন কৈ আছে ওলাই আহা ভূত আমি ভূতক গৈ নকৰো আমি আচলতে ভূত আছে নে নাই তাকে দেখাবৰ কাৰণে আমি আচলতে সেই ৰহস্য ফাদিল কৰিবলৈ আমি উপস্থিত আমি চাম ইয়াত কি আছে আচলতে এই বাদ দিয়া আচলতে কিবা হলে বাদ দিয়া ইয়াত একো নাই আমি একো নাই বুলি গম পালো ইয়াত একো নাই এতিয়া আমি লাষ্টত আমি আপোনালোকে দেখিবলৈ পাইছে শূন্যত এখন ৰুমাল উৰি আছে হাত দুখন দেখা পাই আছে তোমাক এনে ৰাখছো নে এডিট কৰিবা এয়া চাওক কেনেকৈ উৰি আছে কিয় মাত খুঁজ হয় না কিবা আছে আপোনালোকে দেখিবলৈ অৱশেষত আমি সেই ৰহস্য ফাদিল কৰিব যাই আছো আমি আচলতে নিচে ওচৰত সেই ৰহস্য আচলতে কি হয় ইয়াত ৰাতি তাকে আমি দেখিবলৈ যাই আছো আমি কিবা দুটা দেখিবলৈ পাইছে আপোনালোকে দেখিবলৈ পাইছে আচলতে কোনোদিনে কোনো নিউজ চেনেলত এনেকুৱা ঘটনা ঘটি পোৱা নাছিল আমি ভূত দেখুৱাম এক্সক্লুচিভ লাইভ দেখুৱাম আপোনালোক কেমেৰামান আগুৱাই দিয়া আপোনালোকে দেখিবলৈ পাইছে বগা আৰত আচলতে কি লুকাই আছে জুম কৰ আগৰ পাই দেখো আপোনালোকে ভূত দেখিবলৈ পাইছে আৰু অলপ আগুৱাই আহিলি না হাপা কানে খাবি আপোনাৰ ভূত নহয় নেকি দাদা বেছি যেন যাম এতিয়া সময় হৈছে নিশা 2:45 আৰু আমি উপস্থিত আছো হাজোৰ এখন ভূতীয়া ঠাইত আৰু এতিয়া আপোনালোকে কলৈ কোনে যাব মই লৈছো চমু বাণিজ্যিক বিৰতি তাৰপিছত আমি আকৌ দেখুৱাম ভূত এক্সক্লুচিভ চাই থাকক আপোনালোকে ফ্ৰগ নিউজ কেমেৰা নাহিলে নেকি
এয়া আমি বিৰতিৰ পিছত আকৌ উভতি আহিছো ভূতৰ সন্ধান আমাৰ অনুষ্ঠান ভূতৰ সন্ধান আপোনালোকে চাই আছে ইতিমধ্যে আমি আকোই পোৱা নাই ইতিমধ্যে আমি আকৌ পোৱা নাই আমি আকৌ চেষ্টা কৰিম কিছুমান ভূতৰ তোমালোকে কি বস্তু আমি ভূত বিচাৰি আছো দাও কি কয় দুনিয়া চেনেল গিলা ভূত দেখাই থাকে তাকেতো আমি চেষ্টা করছো দে কি হল আপনার নিউজ নাই যদি নেট খাবা চেনেল বন্ধ করা চেনেল বন্ধ করা কথা নকোৱা বহুত কষ্ট কৰি নিউজ নাই যদি চেনেল বন্ধ করা এতে কে আমাক ডিস্টার্ব করবে না আপনি যাচ্ছেন কি আপনি যাক করে কয় আছে নয় যাক ভাই দিম আপনার যাক এতে আৰু ভূত থাকবো নি এনে মাল থাকাৰ পিছত হা মালাগৰ সেইগিলা বাদ দে আমি মানুহ ছুটি আমি বনাব লাগে আমি টাইমটো হেদাব লাগে হয় না ভূত পাওঁ নাপাহিলে পিছৰ কথা হয় না এতিয়া আপোনালোকে দেখিবলৈ পাইছে মই এটা এনেকুৱা ঠাইত আছো য'ত আচলতে মানুহে ৰাতি অহা যোৱা কৰিবলৈ ভয় কৰে কিন্তু সেই ঠাইত আমি নিশা 2:45 সেই ঠাইত উপস্থিত আছো আমি আপোনালোকক দেখুৱাম এই ঘৰটোৰ ৰহস্য কি ইয়াত স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে ইয়াৰ পৰা ভূতৰ চাউণ্ড আহি থাকে ইয়াত ভয়ানক বিকট শব্দ কিছুমানৰ উৎপত্তি হয় সেই বিকট শব্দৰ আঁৰত আচলতে কি ৰহস্য সোমাইছে তাকে আমি দেখুৱাম চাই থাকক আপোনালোকে এক্সক্লুচিভ ফ্ৰগ নিউজ আমি এতিয়া যাম সেই ভূতীয়া ঘৰটোলৈ যিটো ঘৰৰ পৰা ৰহস্যজনক কিছুমান শব্দ আহি থাকে সেয়া মই বেৰা পাৰ হ'বলৈ ওলাইছো একো নাই হ'ব বেৰা পাৰ হ'ব নৰা কি কৰা যায় চৰকাৰ ৰাস্তা বনাইছে বেছি তাকেইতো ৰাস্তাই পালা আপোনালোকে দেখিবলৈ পাইছে আমি চাই আছো এতিয়া এনেকুৱা এটা আমি কোঠাত যাই আছো যিটো কথাৰ পৰা বিকট কিছুমান শব্দৰ উৎপত্তি হয় সেই শব্দবোৰৰ আৰু ৰহস্য আপোনালোকক দেখুৱাবলৈ আমি কঠোৰ প্ৰচেষ্টা কৰি আছো ঘৰ আহিল ঘৰ সিফালে ভূত শেষি হ'ল ইফালে যাবা ভাল হ'ব কেনে হ'ব কেছটো বলা আমাৰ আচলতে মিষ্টেক হৈ গ'ল অৱশেষত আমি ভূত বিচাৰি সেই ঘৰটোলৈ আহিলো যিটো ঘৰৰ পৰা আচলতে বিকট কিছুমান শব্দ শুনিবলৈ পাওঁ বুলি স্থানীয় ৰাইজে জানিবলৈ দিছিলে এইটো প্ৰায় 1930 চন মানৰ ঘৰ হ'ব এই ঘৰটো আচলতে কি আছে ইয়াৰ আৰু ৰহস্য আপোনালোকক দেখুৱাম আহক আপোনালোকে কইলাটো কিবা কানি বস্তু কইলা কেনে বস্তু কোনি আছে গৰু চুৰ কৰবে আমি নহয় এই বলা মানুহৰ ঘৰ